Hi guys, welcome back to my YouTube channel Joyন্ত Nation Vlogs. আৰু guys আজি নতুন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো। আৰু এতিয়া আজি আমি যাম মানে ঘৰৰ পুখুৰীতে যেহেতু আছে আৰু অলপ মাছ মাৰি আনো, মাছ খাবৰ মন যায় আছে। আৰু সেইভাবে বাহত তলে তলে এনেকৈ যাব লাগিব আমাৰ পুখুৰীলৈকে। আৰু ইয়া দেখিছে আপোনালোকে ইয়া মাছৰ খাদ্য লৈ লৈছো আৰু ইয়া জাল আছে আৰু আমি জাল মাৰিম আৰু আপোনালোকক কি মাছ পাওঁ দেখুৱাই যাম। তো ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু বহুত কিবা কিবি দেখুৱাম। এইটো এনেই এটা ঘৰুৱা ব্লগ হ'বলৈ গৈ আছে, বিশেষ এনে একো নাই। আৰু এয়া চাওক আমাৰ ইয়াত ধান প্ৰায় আধা আধি মৰা নামৰা হ'লে আৰু এয়া এখিনি ধান আছে আৰু মাৰণ মাৰিব লাগিব। বলক আৰু তেনেহ'লে পলম নকৰি যাই থাকোঁ। আৰু এইখন আমাৰ ধাননি পথাৰখন আৰু এই সৌটো আমাৰ পুখুৰীটো। বলক আৰু যাই থাকোঁ। এতিয়া মাছ পাওঁ নে নাপাওঁ আৰু কিবা হয় আৰু ভগৱানে জানে। আৰু এতিয়া ফাইনেলি আমি আহি পালোঁ ইয়াৰ পুখুৰীৰ পাৰ। আৰু চাওক আপোনালোকে ঘৰটো আগতেতো আপোনালোক দেখুৱাইছোৱে পুখুৰীৰ পাৰটো, তথাপিও আজি আৰু দেখুৱাবলৈ মন গ'ল। বহুত দিন যিহেতু ভিডিঅ' দিয়া নাই, আজি এইটো ভিডিঅ'ৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। আৰু এই জালখনক আপোনালোকে কওকচোন, আপোনালোকৰ ফালে কি জাল বুলি কয় কমেণ্ট কৰি কওক। আমাৰ ফালেতো আমাক আচাৰা জাল বুলি কয় ইয়াক। আৰু মাছ মাৰিলে ডাঙৰ সৰু বিভিন্ন ধৰণৰ মাছ পোৱা যায়। আৰু এতিয়া আমাৰ খুৰা আহি আছে, খুৰাই মাছ মাৰিব, যিহেতু মই জালখন ভালকৈ মাৰিব জনা হোৱা নাই। আৰু জনা হ'লে আপোনালোকক বাৰু দেখুৱাম এটা নেক্সট ভিডিঅ'ত। আৰু এয়া আমাৰ ছাগলীটো আৰু ঘাঁহ খাই আছে কি ধুনীয়াকৈ। আৰু আপোনালোকে পুখুৰী পাৰটো চাওক, আগতেতো দেখিছে তথাপিও আৰু দেখুৱাই দিছোঁ। অমিতাৰ গছবোৰ আগৰ নিচিনা নাই, আগতে বহুত আছিল। আৰু গাইজ আপোনালোকক যদি অমিতা লাগে মানে খাব মন যায়, তেতিয়াহ'লে আপোনালোকে চিধাই মোৰ লগত যোগাযোগ কৰক। কম দামত পাব আপোনালোকে, মাত্ৰ 15 টকা কেজি। আৰু ফ্ৰেছ মাল পাব একদম পূৰা গছৰ পৰা ছিঙি নি ঘৰত মই হোম ডেলিভাৰী কৰিম। তেনেহ'লে আপোনালোকে পলম কিয় কৰি আছে, তেনেহ'লে আপোনালোকে অৰ্ডাৰ আজিয়ে কৰক। আৰু এই ভিডিঅ'টো যে আপোনালোকে চাই আছে, এইটো ভিডিঅ' মই আজি ফাৰ্ষ্ট টাইম মোৰ কাৰণে বেক কেমেৰাৰে কৰি আছোঁ, মোবাইলৰ বেক কেমেৰাৰে। তো কেনে হৈছে আপোনালোকে ক'ব, কমেণ্টত জনাব ভাল হৈছে নে বেয়া হৈছে। আজি আমাৰ পৰীক্ষা শেষ হৈছে, মানে ফাইনেল পৰীক্ষা। মই যিহেতু BA পঢ়ি আছোঁ, BA ফাৰ্ষ্ট চেমৰ আজি ফাইনেল পৰীক্ষা খতম হ'ল। তো আজিৰ পৰা ডেইলি ভিডিঅ' দিবলৈ চেষ্টা কৰিম বাৰু। আৰু গাইজ এয়া দেখিছে আপোনালোকে, এয়া চাওক, এয়া হৈছে আমাৰ যিহেতু আমি জিম মাৰা মানুহ, আমি প্ৰটিন খাওঁ, মানে ছাপ্লিমেণ্ট ধৰণৰ। আৰু এয়া মাছৰ হৈছে এইটো ছাপ্লিমেণ্ট। ইয়াত প্ৰটিন, ভিটামিন, খনিজ লৱণ, চৰ্বি সকলোবোৰ পায়। আৰু বেছি দেবলৈ টাইপত তাৰমানে এয়া প্ৰটিন আমি মাছত দি দিছোঁ। এতিয়া আহিনে নাই আপোনালোকক দেখুৱাই আছোঁ কি মাছ আহে, ডাঙৰ আহিনে সৰু আহে। আৰু ইয়াত দীপু ভাইও দি আছে আৰু ময়ো দি আছোঁ। তোমালোকে চাব লাগে, মোৰ দেখি দেখো চাওক আপোনালোকে। আৰু গাইজ এয়া ফাইনেলি পানীত জাল পেলালে আৰু আপোনালোকে দেখিবলৈ পাব ইয়াত কি মাছ আহে। ৰ'ব আপোনালোকে জালখন টানি লওক, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। এয়া জাল টানি আছে আৰু জালত আপোনালোক কি আহি চাই থাকক। এয়া টানি আছে, এই নাই দিয়ক গাইজ, একো মাছ নাপালোঁ লাষ্টত। এয়া মই 3টাই পালোঁ আৰু তাত বাহিৰে ডাঙৰ মাছ আছে, একো নাই। মনটো বেয়া লাগি গ'ল গাইজ, ডাঙৰ মাছেদি আজি ভাত খাম বুলি ভাবিছোঁ চুকাৰ আঞ্জাৰে। তো খোৱাটো নহ'ল আৰু দিনে বেয়া আছিল আজি। আৰু এই 3টা মাছেই হ'ব আজিৰ আমাৰ খাদ্য, এয়া খাব লাগিব গাইজ। এয়া চাওক, এয়া আৰু মাছ চাছ নাপালোঁৱে, এটা কাকাৰা পাইছোঁ। এয়া কাকাৰাতে খাব লাগিব আজি পুৰি হ'লে। কাকাৰা চাওক আপোনালোকে, এয়া দি চেপি দেই। আপোনালোকেতো দেখিছে গাইজ, ভ্ৰমণতে একোৱে নহ'ল, মানে মাছ চাছ নাপালোঁ। আৰু পাইছোঁ যদিও সৰু মাছ পাইছোঁ 7টা, এয়া মোৱা মাছ পাইছোঁ আৰু এটা কেঁকোৰা পাইছোঁ। আৰু কেঁকোৰাটো এতিয়া পুৰি খাব লাগিব আৰু মাছকেইটা ভাজি খাম। আপোনালোকে ভিডিঅ'টো যদি ইমানলৈকে চাইছে তেন্তে বেয়া নাপাব, কাৰণ মাছ পোৱা নোপোৱা আৰু মোৰ হাতত নাই, ভগৱানৰ হাতত আছে। তো মাছ নাপালোঁ, একো নাই, একেটাই ভাজি খাওঁ। আৰু তেনেহ'লে ভিডিঅ'টো যদি ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। আৰু নেক্সট ভিডিঅ' আপোনালোকক ভাল ভিডিঅ' আহি আছে। আজিলৈকে তেনেহ'লে বাই বাই, জয় অসম, জয় জুবিন দা।